নমস্কাৰ ৰাইজসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক বহুত দিনৰ মূৰত সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি পাকঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাই, আজি বহুত দিনৰ মূৰত মোবাইলটো হাতত লৈ ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ আপোনালোকৰ। বহুত দিন দিয়াও নাছিলোঁ ভিডিঅ', সেইটো খাতিকে ভাবিছোঁ আজি ভিডিঅ' এটা দি দিওঁ। আমাৰ এইকেইদিন পূৰা আলু খনাত মানুহখিনি ব্যস্ত হৈ আছে। আলু চাওকচোন কিমান সৰু সৰু আলু ওলাইছে। আমাৰ ইয়াত বেছি আলু দিয়া নাছিলে, কিন্তু যথেষ্ট আলু ওলাইছে, ভবাতকৈ বেছি। কিন্তু কিছুমান আলু গেলিছে। এয়া চিকেন আলু খানি মানে বহুত কষ্ট হৈ গৈছে ন, সেইটো খাতিকে চিকেন আনিলে আজি। তাৰপিছতে চিকেন এতিয়া বনাব লৈছোঁ দুইজনে পাকঘৰত মিলি। মই অকণমান ভিডিঅ' কৰিছোঁ, চব মানে কাটি কুটি ৰেডি কৰি দিছোঁ। এওঁ আকৌ মাংস বনাই ভাল পায় যে, খায়ো ভাল পায়, সেইটো খাতিকে মানে মাংসটো তেওঁ বনাই প্ৰায়। কেতিয়াবা ময়ো বনাওঁ, দুইজনে মিলি জুলি বনাওঁ। তাৰপিছতে এওঁৰ পৰা গেছটো মাৰিছে। সৰু আলুৰ লগত মানে চিকেন বনাব লাগিব। এয়া ঔটেঙা দালি দি দিছোঁ, কাঠ আলু ঔটেঙা দালি। তাৰপিছত ভাত হৈ গ'ল অলৰেডি। তাৰপিছত মানে চব্জিটো হ'লে ভাতটো খাব পৰা হ'ব আৰু। কুকাৰ চিটি মাৰি দিছে অলৰেডি, দালি হৈ গ'ল। আপোনালোকৰ আলু খেতি কৰিছেনে বাৰু জনাবচোন। আমাৰ এইবাৰ বৰষুণত বহুত আলু গেলি গৈছে, সেইটো খাতিকে অলপমান আগতীয়াকৈ আলুখিনি খান্দিব লাগিছিলে। কিন্তু খান্দিলেও উপায় নাই ন, গেলি যাব যে কোমলীয়া আলু, সেইটো খাতিকে অকণ বুঢ়ালে থৈ দিলে। এয়া পিঁয়াজ কাটি লৈছোঁ, ইয়াৰ ৰচুন ধুনীয়াকৈ কাটি লৈছোঁ, মানে খুন্দি মেলি লৈছোঁ। ইয়াত তেল দিছোঁ, চৰুত ধুনীয়াকৈ তেল দি লৈছোঁ। তাৰপাছত এয়া আলুখিনি ধুনীয়াকৈ ধুই ল'লোঁ, চিকেনখিনি ধুনীয়াকৈ ধুই দিলোঁ। চৰুত অলপমান তেল দি দিলোঁ, বেছি তেল দিয়া নাই, কম দিছোঁ। বেছি তেল খালেও ইমান ভাল নহয় যে, তেল দিছোঁ মানে যথেষ্টকণে দিছোঁ, জোখৰ কণ আৰু। ইয়াত মছলা আছে টেমাটোত, কিন্তু পেকেটবোৰ টিলিক কৰি থাকিব, সেইকাৰণে পেকেট মানে বৈয়ামটোত ভৰাই থৈ দিছোঁ ধুনীয়াকৈ। হালধি লাগিছে ন দেখাত, কিন্তু হালধি নহয়, মছলা হয়, মিট মছলা কিবা কিবি। এই আমাৰ আলুবিলাক চাওকচোন, এয়া প্ৰথম খান্দিছিলে, এইবাৰ এইকেইদিন প্ৰথম খান্দিছিলে, ইমান ওলালে। তাৰপিছত এয়া দুফালে দৰা শুকুৱাই থৈছোঁ, এতিয়া বস্তাত হৈ গৈছে আৰু অলৰেডি। শুকুৱাই বস্তাত ভৰাই গৈছোঁ। আহি পিনি আৰু চাহ খাইছে ধুনীয়াকৈ বহি লৈ, চাহ একাপ দিলোঁ। 10-11টামান বাজিছে সময়। তাৰপিছত আলু খানি আহিলে অকণমান মানে হেৰিও লাগে ন, মানে ডিঙিটো শুকুৱাই নিয়ে যে, সেইটো কাৰণে আহি পিনি চাহ অকণ খাব বিচাৰে, চাহ অকণ দিছোঁ। তাৰপিছতে আমাৰ গৰুজনী ধুনীয়াকৈ চৰি আছে, দেখিছেনে বাৰু। এই গৰুজনী মোৰ বিয়াতে জগিছিলে দেই, মাইকী গৰু, মাইকী পোৱালি। মোৰ বিয়াৰ সময়তে জগিছিলে, এতিয়া ডাঙৰ হ'ল, বহুত ডাঙৰ হ'ল। তাৰপিছতে এয়া ধুনীয়াকৈ চৰি আছে। তাই মেলি দিলে গাড়ীৰ পৰা দিগদাৰ হয়, সেইটো কাৰণে মেলি দিয়া নহয়, সেনেকৈ বান্ধি থোৱাই হয় অলৰেডি তাইক সদায় দিনে। তাই মানে এবেলি হেৰাইছিলে, সেইটো গতিকে মানে বান্ধি থোৱা হয়। তাৰপিছতে এয়া মাছ আনিছিলোঁ, আজি 3 দিনমান হ'লেই মাছ অনা, এনেই ভিডিঅ' এটা কৰি থৈছিলোঁ। মই আকৌ এনেকৈ মাছ কেইপিচ খোৱাতকৈ মানে বনাই বেছি ভাল পাওঁ, সেইটো খাতিকে মানে সেইটো খাতিকে এনেই ভিডিঅ'কণ কৰি থৈ দিলোঁ। ভিডিঅ' দিয়াও নাছিলোঁ যে, সেইটো খাতিকে অকণমান আছিলে। কবি বনাইছোঁ, কবি ভাজিব লাগিব। কবিবোৰ বৰষুণ দিলে খাবলৈ বেয়া হয় ন, ঘৰৰ কবি যদিও মানে বৰষুণ দিছে, তথাপিও মানে কেঁচু সোমোৱা নাই বাৰু এতিয়ালৈকে। কমকৈ ভাজিব লাগিব, চিলি পাউডাৰ দি পাতলাকৈ, মানে অলপমান কমকৈ, বেছি হ'লেও খাই ভাল নালাগে যে। আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।